নমস্কাৰ মোৰ অসমীয়া ইনফৰমেশ্যন চেনেলটোলৈ তোমালোকক স্বাগতম। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে এইবাৰ এইচএছ পৰীক্ষাত ভাল নম্বৰ পাই তোমালোকে উত্তীৰ্ণ হ'লা। এতিয়া তোমালোকক প্ৰজ্ঞান ভাৰতী আঁচনিৰ যিটো সুবিধা, যিটো আঁচনি তোমালোকে পাবনে নাপায়, মই তোমালোকক ভিডিঅ'ৰ জৰিয়তে জনাই দিম যে তোমালোকে মেক্সিমাম 75%তকৈ ওপৰত নম্বৰ পাব লাগিব, ল'ৰা আৰু ছোৱালী উভয়ে। তেতিয়াহে তোমালোকক প্ৰজ্ঞান ভাৰতী আঁচনিৰ সুবিধা তোমালোকক দিয়া হ'ব। তোমালোকক এই কথা কৈ দিছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেবিনেটত কৈছে যে 75% ল'ৰা ছোৱালীয়ে পাব লাগিব, তেতিয়াহে তোমালোকক স্কুটি প্ৰদান কৰিব। এতিয়াও নটিফিকেশ্যন ওলোৱা নাই, যেতিয়া নটিফিকেশ্যন ওলাব তোমালোকক মই ভিডিঅ'ৰ জৰিয়তে জনাই দিম। ছোৱালীসকলে বহু আপত্তি কৰি আছে যে 60% স্কুটি দিব লাগে। হয়, তোমালোকৰ ৰিকুৱেষ্ট হয়তো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মানিবও পাৰে। সেয়েহে তোমালোকক যেতিয়া নটিফিকেশ্যনটো ওলাব তেতিয়া তোমালোকক মই ভিডিঅ'ৰ জৰিয়তে সকলোখিনি জনাই দিম।